হাই বন্ধুসকল, TNS টিভিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটি সৰু কাহিনী ক'ম। ধৈৰ্যৰ ফল মিঠা বুলি আমি সকলোৱে জানো আৰু সকলোৱে পাই আহিছোঁ। তো আমি সেই এটি সৰু কাহিনী ক'ম আপোনালোকক। কাহিনীটো এনেকুৱা ধৰণৰ, এজন মূৰ্তিকাৰ আছিলে, মানে মূৰ্তি বনাই তেওঁ নতুনকৈ মিস্ত্ৰী হৈ উঠিছে আৰু নিজৰ মনত উৎসাহ যে মই মূৰ্তি বনাম। এনেহেন ভাবি থকা সময়ত তেওঁ এদিন ভাবিলে কি মই অলপ ওলাই যাওঁ। ওলাই গৈ জংঘলৰ মাজৰ মানে চাৰিওপিনে জংঘল সেনেকুৱা ঠাইত এটি শিল দেখা পালে। শিল দেখা পাই সি ভাবিলে যে মই এই শিলটোত এটা মূৰ্তি বনাম। তেখেতৰ সঁজুলিবিলাক উলিয়ালে আৰু সেই শিলটোৰ ওপৰত মানে কাটিব তেওঁ আৰম্ভ কৰিলে। ঠিক তেনেতে এটা শব্দ ওলাইছে শিলটোৰ পৰা, মই কষ্ট পাইছোঁ, মোক নাকাটিব। মিস্ত্ৰীজনে ইফাল সিফাল চাই তেখেতে দেখিলে যে একো নাই, মানুহজনো কোনো নাই, কিন্তু শব্দ ওলাইছে। সি আকৌ কাটিব আৰম্ভ কৰিলে। ঠিক তেনেতে আকৌ মাত দিছে যে মই বহুত কষ্ট পাইছোঁ, মোক নাকাটিব। তেতিয়া মিস্ত্ৰীজনে ভাবিলে যে মই ইয়াত থাকি লাভ নাই, মই গুচি যাওঁ। সঁজুলিবোৰ নিজৰ বেগত ভৰাই তেওঁ তাৰ পৰা গুচি গ'ল। অলপ দূৰতে আকৌ এটা ডাঙৰ শিল দেখা পালে। ডাঙৰ শিল দেখা পাই সি ভাবিলে ইয়াৰ এটা ভাল মূৰ্তি এটা মই বনাম। তেওঁ ভাবি আছে যে মই মূৰ্তি বনাম, নতুনকৈ মিস্ত্ৰী হৈ উঠিছে। তাৰপিছত তেওঁ কি কৰিলে, মূৰ্তি বনা আৰম্ভ কৰিলে। কিন্তু সেই শিলটোও কষ্ট পাইছিলে, কিন্তু সেই শিলটোৱে কোনো চিঞৰ বাখৰ নকৰিলে। তাৰপিছত এনেকৈ তেওঁ কাটি থাকোঁ তেওঁ ধৈৰ্য কৰি আছে। এনেতে এটা সুন্দৰ ভগৱানৰ মূৰ্তি এটা দেখা গ'ল। তাৰপিছত তেওঁ সম্পূৰ্ণ হোৱাৰ পিছত তাৰ পৰা গুচি গ'ল। গুচি যোৱাৰ পিছত এখন ওচৰতে গাঁৱত তেওঁ সোমাই গ'ল। দেখে যে এটা নতুন মন্দিৰ এটা বনাইছে, তেওঁ মন্দিৰটো স্থাপনৰ কাৰণে এটা মূৰ্তি লাগে। তো গাঁৱৰ মানুহৰ লগত আলোচনা কৰি তেওঁ ক'লে যে মই অলপ দূৰত য'ত বনাইছিলে তেওঁ সেই ঠাইডোখৰ ক'লে যে এনেকৈ অলপ দূৰত গৈ তাত এটি মূৰ্তি দেখা পাবা, তোমালোকে এইটো লৈ আনি স্থাপন কৰা। তো গাঁৱৰ মানুহৰ সকলোৱে সেই মূৰ্তিটো আনিবলৈ তেওঁ কোৱা মতে গুচি গ'ল। মূৰ্তিটো পালে, মূৰ্তিটো সিহঁতে লৈ আনিলে, আনি স্থাপন কৰিলে। এনেতে সেই মূৰ্তিটো গাঁৱৰ মানুহে ক'লে যে মূৰ্তিটো হ'লে নহ'ব, আমি এটা নাৰিকল কটাৰ বাবে এটা আৰু আমাক শিল লাগে। তো মিস্ত্ৰীজনে ক'লে এই মূৰ্তিটো য'ৰ পৰা আনিছিলে আপোনালোকে তাৰ পৰা অকণমান দূৰত যাই এটি মূৰ্তি দেখা পাব, শিল এটা দেখা পাব। মই কাটিছিলোঁ, তাত দেখা পাব, কিন্তু মই গুচি আহিছোঁ, নাকাটিলোঁ। সেই শিলটোকে লৈ আহক, তাত নাৰিকল কটাবলৈ সুবিধা হ'ব, ভাল হ'ব। গাঁৱৰ মানুহে তেওঁ কোৱা মতে গুচি গ'ল। য'ৰ পৰা মূৰ্তিটো আনিছিলে তাৰ পৰা অলপমান দূৰতে সেই শিলটো আছিল। যেতিয়া তেওঁ প্ৰথম কাটিছিল, সেই শিলটোত অলপ আঘাত হৈ আছে, অলপ খুন হৈ আছে। সেই শিলটো গাঁৱৰ মানুহে বুজি পালে যে এই শিলটোৱে। সেই শিলটো আনি সেই মূৰ্তিটোৰ ওচৰত ৰাখিলে। তাৰপিছত সকলোৱে মূৰ্তিত ভগৱানৰ মূৰ্তিত সেৱা লয়, গাঁৱৰ মানুহসকলে আহে। এনেকৈ চলি থাকিল। শিলটোত নাৰিকল ফটাই থাকে, ভগৱানৰ মূৰ্তিত সেৱা জনাই থাকে। এদিনাখন ৰাতি শিলটো আৰু ভগৱানৰ মূৰ্তিৰে কথা পাতি আছিল। এনেতে শিলটোৱে ভগৱানৰ মূৰ্তিটোক ক'লে, আপুনি বহুত সুখী আৰু মই বহুত দুখী। এতিয়া ভগৱানৰ মূৰ্তিটো ক'লে, কি দুখী তুমি? বোলে মোৰ মূৰত নাৰিকল ফটাই আপোনাক পূজা কৰে, আপোনাক সেৱা লয়। বোলে নহয়, তুমি যদি সিদিনা মিস্ত্ৰীজনে কাটোতে তুমি যি চিঞৰিছা, তুমি যদি নিচিঞৰিলা হয়, তুমি যদি কষ্টখিনি ধৈৰ্য ধৰিলা হয়, সহ্য কৰিলা হয়, তেতিয়া তুমি মোৰ ঠাইত হ'ব পাৰিলা হয়। ময়ো আঘাত পাইছিলোঁ, ময়ো কষ্ট পাইছিলোঁ সিদিনা, কিন্তু মই ধৈৰ্য ধৰিছোঁ, সহ্য কৰিছোঁ, আৰু সেইবাবে মই ইয়াত আৰু তুমি তাত। গতিকে বন্ধুসকল, জীৱনত বহুত দুখ মানুহৰ আহিব, ঘাত প্ৰতিঘাত বহুত আহিব, কষ্ট আহিব। আপোনালোকে ধৈৰ্য ধৰিব, সহ্য কৰিব, কাৰণ বেয়া দিনৰ মাজতে আপোনাৰ আগলৈ ভাল দিন এটা আছে। গতিকে বন্ধুসকল, ধৈৰ্য ধৰি চলক, সহ্য কৰক, আৰু আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব।